আজি যিহেতু শিৱৰাত্ৰি Hey guys, নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভালে আজি যিহেতু শিৱৰাত্ৰি গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক সেয়াই কামনা কৰিছোঁ আৰু আজি ব্লগটো মই মন্দিৰলৈ যাবলৈ ওলাইয়ে আৰম্ভ কৰিছোঁ আমাৰ গাঁৱতে এভাগ মন্দিৰ আছে আমি তালৈকে যাবলৈ ওলাইছোঁ দেউতা মই আৰু ভণ্টি গতিকে ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব ভগৱানে আপোনালোক সকলোকে ভালে ৰাখক সকলোৰে মংগল হওক তাৰে কামনা কৰিলোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি সব এয়া যাবলৈ ওলাইছোঁ এইফালে এয়া ভণ্টি এইফালে দেউতা হাই কৈ দিয়ক হাতটো দাঙি দিয়ক এয়া এতিয়া আমি যাবলৈ ওলাইছোঁ খোজকাঢ়ি যাম আৰু এতিয়া তিনিওটা গৈ পেলাই আপোনালোকক একেবাৰে মন্দিৰত লগ পাম গতিকে মোৰ ভিডিঅ'টো চাই থাকক এয়া আমি এতিয়া আহি আছোঁ দেউতা সেয়া আগফালে গৈ আছে আৰু এতিয়া এয়া মোৰ ভিডিঅ' বনাওঁতে চুলি খোল খাই গৈছেগৈ আজি মানে দেউতাই মোক আজি গোটেই গাঁওখন চিনাকি কৰি গৈ আছিলে এই ঘৰ কাৰ মানুহ কোনা ক'ত আছে আৰু এইবিলাক নাই এইবিলাক চব চিনাকি কৰি গৈ আছে যিহেতু মই এইখন গাঁৱত নতুন বোৱাৰী গতিকে মই ইমান চিনি নাপাওঁ আৰু আজি বহুত দিনৰ মূৰত খোজকাঢ়ি গাঁওখন পাৰ হৈ যোৱাত পৰিলে গতিকে দেউতাই মোক চব চিনাকি কৰি মেলি গৈ আছে আৰু আমি এতিয়া পাই গ'লোহি মন্দিৰ Magonare Darunayo tapolage Ebe jau আৰু এই মন্দিৰ সোমাই মই প্ৰথমতে মন্দিৰৰ সন্মুখতে এয়া বন্তি জ্বলাবলৈ দিছিলে তাতে মই ধুনীয়াকৈ ঘৰৰ সকলোৰে হৈ পেলাই বন্তি জ্বলালোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰ পাছত আমি গ'লোঁ প্ৰসাদ ল'বলৈ আমাক তেওঁলোকে মাতি নিলে তেওঁলোকৰ মন্দিৰলৈ যিমানেই মানুহ গৈছে তেওঁলোকে সকলোকে প্ৰসাদ দি পঠিয়াইছে আৰু প্ৰসাদৰ লগতে দিলে এটা ভাঙৰ লাডু গতিকে মই ভাবিলোঁ ভাঙৰ লাডুটো খায়েই দিওঁ নেকি আৰু লাষ্টত মই খায়ো দিলোঁ বাৰু সঁচাকৈ কিন্তু হোৱা একো নাই বাৰু এতিয়ালৈকে আৰু লগতে আমাক ক্ষীৰো দিছিলে শিৱৰাত্ৰিৰ ক্ষীৰ বহুত ধুনীয়া হয় খাবলৈ আমি সকলোৱে খালোঁ বহুত ধুনীয়া লাগিছিলে আৰু লগে এয়া আমি ঘৰৰ ফালে মূৰ কৰিলোঁ আৰু কিন্তু ৰাস্তাতে দোকান দেখি আমাৰ বাইদেউৰ আকৌ চিপছ খাব মন গ'ল দেউতাৰ আকৌ তাইলৈ ইমানেই মৰম যে চিপছ আনিহে এৰিলে এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আমাৰ আজি ভ্লগটো চাই কেনেকুৱা পালে আমাক জনাব আৰু যদি মোৰ নতুন ভিডিঅ' পাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি নিশ্চয় জনাব বাই বাই